বিশ্ৰাম। এই আধা কি কৰিছ তই? বিশ্ৰাম কৰিছো। মোৰ নিচিনা পজিশ্যন ল। এতিয়া সাৱধান পজিশ্যনলৈ আহ। সাৱধান মানে সাৱধান চা। অ দে সাৱধান সাৱধান। তই সেয়া কি কৰিছ? সাৱধান হৈছো। তই হোমগাৰ্ড নালাগে বুজিছ, ডাইৰেক্ট ব্ৰিগেডিয়াৰ চিগেডিয়াৰ এপ্লাই কৰ। বিবেদিয়া কামাণ্ডো। মই তামাণ্ডো নে হোমগাৰ্ড চা। হোমগাৰ্ড কিন্তু এনেকুৱা ট্ৰেইনিং দিম তোক কামাণ্ডো বনাই দিম। কামাণ্ডোৰ কিন্তু এটাই লক্ষ্য, কি চা? আগত যি পাবি চাফা কৰি যাবি। মই তাক কি চাফা কৰিব লাগিব চা? আগত কি দেখিছ মইতো এতিয়া বনেই দেখিছো। চাফা কৰি যা। জয় হিন্দ। জয় হিন্দ। কামাণ্ডো। হেই, জয় আসাম। উফ, এইখিনিকে হাজিৰা লগালে 400 টকা বিচাৰিব। জয় হিন্দ। ঐ চা মই মই যাম। ঐ চা মই মই যাম। ৰ'ব নোৱাৰিবি, ৰ'ব নোৱাৰিবি। নোৱাৰিম চা। সমলৈ চাকৰি কিমান কষ্ট মই আজি গম পাইছো চা। এখন বাৰী চাফা হৈ গৈছে। এইফালে আছোন, এইফালে অ' মা। লাষ্ট ট্ৰেইনিং। মই যাম, মই নকওঁ চা। কামাণ্ডোৰ এইটো লাষ্ট ট্ৰেইনিং, আৰ্মছৰ ট্ৰেইনিং। আৰ্মছ মানে চা। বন্দুক সেইটো কৰিম চা। ৰেডি? ধৰি ল তোৰ হাতত বন্দুক নাই। বন্দুক নাথাকা টেলিং চা। তেতিয়া তই কেনেকৈ দেশখন ৰক্ষা কৰিবি, তাৰ ট্ৰেইনিং হ'ব। তই উগ্ৰপন্থী, মই কামাণ্ডো। মোৰ হাতত বন্দুক নাই, তই ইয়াত বন্দুক লগা। বন্দুক লগা বাছ। এতিয়া মই কি কৰিম? প্ৰথমে পজিশ্যন লওঁ। হ'ল? হাতখন ধৰি এই ঘূৰাই দিম। হ'লনে? দি মাৰি দিলো। এতিয়া তই কৰ। মই উগ্ৰপন্থী, তই কামাণ্ডো। অ দে দে হাতখন কেনেকে ধৰিবি ধৰ। এখনটো এনেকে এৱাই দিম। দেশ প্ৰেমটো আন মনত, খং আন। দেশৰ কাৰণে চবকে মাৰি পেলাব পাৰ, কাকো চিনি নাপাওঁ। দে আন খংটো আন। এনে খং উঠি আছে, যাওঁ যদি যেন যা। ডায়লগ বাদ দে, একচনটো দে। খংটো আন। তোক কোনোবাই আঘাত কৰিছে, কামাণ্ডো তই। বঢ়িয়া বঢ়িয়া। মোক সঁচাকে মাৰিছ কিয় এডাল? বা মই ট্ৰেইনিং দিলো, মোৰ ওপৰতে এপ্লাই কৰি থৈ গুচি গ'ল চা। অ' গোসাঁই, তাৰ মানে কেকেদাই তোমাক কুকুৰৰ দৰে খেদিল। কুকুৰতকেও বেছি দৌৰাইছে আৰু মোক কেকে দাগ নিছে। কেকেদা মানে কেকে চাওঁ। কি কৰিবা? মোক যেনেকে কেকে চাই দৌৰাইছে, মোক কেকে চাওঁ। তেনেকে দৌৰাব পাৰিম জানো? জানো, তুমিহে জানা। কৃষ্ণ কমল খাটনীয়া। অ' আই, এইষাৰ কি কথা কৰিম? কৃষ্ণ